আর প্রবেশ করিয়া হে সীতারণ ললাখে সরি আহে অতি বিতূপন ললাখে সরি আহে অতি বিতূপন আর গুরুর গৃহে চলি যাই অতি রঙ্গ মন রাম হরি রাম হরি বোলা পর্ব গণ রাম হরি রাম হরি বোলা পর্ব গণ বাসাহত গুরুদেব গুরুদেব আমার সেবা গ্রহণ করো। নমস্তে অষ্ট মহামায়ী শ্রী পীঠে সুর পূজিতে যশং দেহি বিদ্যা দেহি শক্তি দেহি নমস্তুতে কল্যাণমস্তু। উঠা উঠা বাসাহত গুরুদেব এতিয়া তোমালোকে নিজ নিজ আসন গ্ৰহণ কৰা। ভাল গুরুদেব। আৰু বাসাহত গুরুদেব মই যে শিকাইছিলোঁ তোমালোকক শ্লোকসমূহ তোমালোকৰ মনত আছেনে? আছে গুরুদেব। বাৰু ল'ব গুরুদেব তুমি গোৱাচোন। ভাল গুরুদেব। ভীত বলং ক্ষত্রিয় বলং ব্রহ্মত্যচু বলং বলং একনে ব্রহ্মদত্তেন সর্বস্বানি ষষ্ঠানি তে। সুন্দৰ সুন্দৰ বাচা অতি সুন্দৰ। বাৰু কুশ গুরুদেব তুমি গোৱাচোন। ভাল গুরুদেব যত্র প্রসম্মেশাহং প্রসন্ন ইন্দ্রমানসং তপুষং তপুমহৎ সংস্থাপু যদপ ব্রহ্মত্য কারণমঃ। সুন্দৰ সুন্দৰ বাচাহত তোমালোকে দেখিছোঁ বৰ সুন্দৰকৈ শ্লোকসমূহ মনত ৰাখিছা। বাৰু কুশ গুরুদেব তুমি কোৱাচোন এই কথাষাৰ কোনে কৈছিল? মহর্ষি বিশ্বামিত্ৰই গুরুদেব। মহৰ্ষি বিশ্বামিত্ৰই। বাৰু ল'ব গুরুদেব এই কথাষাৰ মহৰ্ষি বিশ্বামিত্ৰই কেতিয়া কৈছিল? বশিষ্ঠ মুনিৰ লগত যুদ্ধত পৰাজিত হয় গুৰুদেৱ। হয় বাচা বশিষ্ঠ মুনিৰ লগত যুদ্ধত পৰাস্ত হয়। বাৰু কুশ গুরুদেব এয়া ৰামায়ণৰ কোন কাণ্ডৰ কথা? কুশ বাল্যকালৰ ৰামায়ণৰ কথা নহয়নে গুৰুদেৱ? হয় বাচা এয়া ৰামায়ণৰ বাল্যকাণ্ডৰ কথা। তোমালোকে দেখিছোঁ বৰ সুন্দৰকৈ কথাসমূহ মনত ৰাখিছা। বাৰু বাচাহত গুৰুদেৱ তোমালোকৰ যদি কিবা প্ৰশ্ন আছে মোক সুধিব পাৰা। তেনেহ'লে কওকচোন গুৰুদেৱ, হে ৰামচন্দ্ৰ বাৰু কাৰ পিতা? ৰামচন্দ্ৰ যিহেতু ৰজা
এই ৰামচন্দ্ৰ সকলোৰে পিতা। আমাৰ আইৰো পিতা নে গুৰুদেৱ? তোমালোকৰ আইৰো তোমালোকৰ সেইবিলাক কথা বাৰু তোমালোকে পাছতো জানিবা। বাছাহঁত, গুৰুদেৱ তোমালোক হৈছা ক্ষত্ৰিয়ৰ কুলোদ্ভৱ। সেই হেতু শাস্ত্ৰ অধ্যয়নৰ লগতে যুদ্ধাৰ্থী কৌশলসমূহ জনাটো তোমালোকৰ বাবে অতিকৈ প্ৰয়োজন। সেয়েহে বাছাহঁত, অতদিনে তোমালোকক মই বিভিন্ন কৌশলসমূহ দেখুৱাই আহিছোঁ। তাৰ বাবে তোমালোক আজি পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। হয় বাছাহঁত, পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। বাৰু বাছাহঁত, গুৰুদেৱ এতিয়া তোমালোকে মোৰ সন্মুখত মই দেখুওৱা ধনুবিদ্যাৰ কৌশলসমূহ প্ৰদৰ্শন কৰাচোন। ভাল গুৰুদেৱ। যোৱা। বাছাহঁত, সুন্দৰ হৈছে। তোমালোকে দেখিছো ভালদৰে সকলো জ্ঞান আয়ত্ত কৰি গুৰুৰ হৃদয় জয় কৰিব পাৰিছে।